বিশ্ব কঁপাই যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা উৰণৰ কিছু সময় পিছতে ভূপতিত বায়ুসেনাৰ বিমান বিমানতে শেষ হ'ল ৬৬ জন লোকৰ জীৱন সংকটজনক অৱস্থাত জীৱন মৃত্যুৰে যুঁজিছে ১৫ জন লোকে পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে জানিব পৰা মতে কলম্বিয়াত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনাটো কলম্বিয়ান সেনাৰ এই বিমানখনত আছিল ১১০ গৰাকী সেনা জোৱান কলম্বিয়াৰ ৰক্ষা মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি কলম্বিয়াৰ দক্ষিণ এমাজন অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনাটো মাৰ্কিন হাৰকুলুক C-130 মডেলৰ সেনাবাহিনীৰ বিশাল বিমানখনত যান্ত্ৰিক কিছু বিজুতিৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে বুলি প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বিমানখন উৰণৰ পাছত ৩ কিলোমিটাৰ বাট অতিক্ৰম কৰাৰ পাছতে সংঘটিত হৈছিল এই দুৰ্ঘটনাটো জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পৰা ৫৭ গৰাকী জোৱানক উদ্ধাৰ কৰা হৈছে যদিও ইয়াৰে অধিক সংখ্যকৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ইতিমধ্যে এই ঘটনাক লৈ শোক ব্যক্ত কৰিছে কলম্বিয়াৰ ৰাষ্ট্ৰপতিৰ সমান্তৰালভাৱে সমগ্ৰ দেশবাসীয়ে নিউজ ডেস্ক ৰিপোৰ্টাৰ এনি